নমস্কাৰ বন্ধু বান্ধৱী চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো। কি খবৰ আপোনালোকৰ ভাল নে সকলোৰে জনাব কমেন্ট কৰি, আৰু ইন্টাৰভিউৰ বাবে আপোনালোকে কিমান প্ৰিপাৰেচন কৰিছে, কিমানটো টাইম লাগিছে সকলোৱে মোক কমেন্ট কৰি জনাব, আৰু কোন ডিষ্ট্ৰিক্টৰ পৰা চাই আছে এইটো কমেন্ট কৰি জনাবলৈ নাপাহৰিব। এতিয়া প্ৰথম কথা হ'ল, আপোনালোকে যিখিনি ড্ৰাইভাৰ কনষ্টেবলৰ কাৰণে অৰুণাচলৰ ড্ৰাইভিং লাইচেঞ্চ যিখিনি এপ্লাই কৰিছিল সেই লাইচেঞ্চসমূহ একচেপ্ট নকৰে এই ইণ্টাৰভিউত, যিহেতু আমাৰ অসম চৰকাৰে অনুষ্ঠিত কৰা এইটো ইণ্টাৰভিউ হয়, আৰু ইয়াত অসমৰ ড্ৰাইভিং লাইচেঞ্চখনে অসমৰ যিকোনো ডিষ্ট্ৰিক্টত এইখন ড্ৰাইভিং লাইচেঞ্চ যদি বনোৱা হয় তেতিয়াহ'লে সেই লাইচেঞ্চখন ইয়াত একচেপ্ট কৰিব। যদিহে আপুনি অৰুণাচলত ড্ৰাইভিং লাইচেঞ্চখন বনোৱা হৈছিলে তেতিয়াহ'লে সেইখন ড্ৰাইভিং লাইচেঞ্চ ইয়াত একচেপ্ট নকৰে। আৰু যিসকলে লাৰ্ণাৰ লাইচেঞ্চ যিখিনি এপ্লাই কৰিছিলে আৰু এতিয়া আপোনাৰ হাতত ফাইনেল ডিএলখন আছে, মানে ড্ৰাইভিং লাইচেঞ্চখন আছে, তো সেইসকলেও এতিয়া সেই কথাটো নিৰ্দিষ্টকৈ আমি ক'ব গ'লে মানে অকণ অসুবিধা হয়। ইণ্টাৰভিউ জেগাত গ'লে মানে গম পোৱা যাব যে লাৰ্ণাৰখন দি পিনি এপ্লাই কৰাৰ পাছত ড্ৰাইভিং লাইচেঞ্চখন এতিয়া যিহেতু আপোনাৰ হাতত আছে সেই বস্তুটো একচেপ্ট কৰিব নে নোৱাৰে, এইটো বস্তু আপোনালোকে ইণ্টাৰভিউ জেগাত গ'লে মানে সঠিককৈ গম পাব। মই অলপ গম পাইছোঁ যদিও এতিয়া ভিডিঅ'টো মই ক'বলৈ অকণ বেয়া পাইছোঁ। ক'লে মানে বহুত ল'ৰাই, যিসকল ল'ৰা দৌৰি আছে বা কিবা হেৰি আছে, কিছুমানে ভাবি আছে যে বহুতৰ ড্ৰাইভিং লাইচেঞ্চ নাই, আৰু ড্ৰাইভিং লাইচেঞ্চখন নথকাৰ কাৰণে আছাম পুলিচৰ ড্ৰাইভাৰ কনষ্টেবল পদৰ কাট অফটো এবাৰ কম যাব আৰু আমাৰ কাৰণে সুবিধা হ'ব। আৰু যদি মই এতিয়া কৈ দিওঁ আপোনালোকক যে ড্ৰাইভিং লাইচেঞ্চখন যদিহে আপোনাৰ সেই সময়ত এপ্লাই কৰাৰ সময়ত নাছিলে বা লাৰ্ণাৰখন দি এপ্লাই ৰিজেক্ট হ'ব, সেই বুলি ক'লেও দৌৰি থকা ল'ৰাসকলৰ মনটো ভাগি গ'ব। গতিকে এই কথাটো মই ক'বলৈ বেয়া পাইছোঁ, তাৰ কাৰণে সকলো ওচৰতে ক্ষমা খুজিছোঁ। আৰু দৌৰি থাকক, একো নহয়। কিন্তু এটা কথা মোৰ ফালৰ পৰা ক'ব গ'লে মানে প্ৰথম আপোনালোকে আছাম পুলিচৰ যিসকলে দৌৰিব যাব ল'ৰাসকল, সকলোলৈ মোৰ ফালৰ পৰা এটা অনুৰোধ, প্ৰথম আপোনালোকে পোষ্ট হিচাপে ইউ বি পোষ্টটো চিলেকশ্যন কৰিবলৈ চাব, তাৰ পাছতহে বিটো দিব। কিয়নো যদিহে আপোনালোকে ইউ বি ব্ৰাঞ্চত ইউ বিত চিলেকশ্যন হৈ যায় তেনেহ'লে মানে টেনশ্যন নাথাকে বা মানে যথেষ্ট ভাল হয়। আৰু বি সকল কিবা কয়, তাত যদি বিত আপোনালোকে সোমায়, আৰু মোৰ ফালৰ পৰা এইকাৰণে অনুৰোধ কৰিছোঁ, যদিহে আপোনালোকে কথাটো নাজানে আচলতে, আৰু যদি আপোনালোকে জানি শুনি যে নিজৰ মানুহ এটা হবি থাকে যে নহয় মই বিতে যাম, আৰ্ম ব্ৰাঞ্চত মানে হাতীয়াৰ লৈ পিনি মই ডিউটি কৰিম, তেতিয়াহ'লে মানে আপোনালোকে সেইটো পদে চিলেকশ্যন কৰিব পাৰে, তেতিয়া মই ক'বলগীয়া একো নাই। আৰু ইয়াৰ কথাটো এনেকুৱা ধৰণৰ হয়, যিখিনি বি পদ আৰু যিখিনি ইউ বি পদ, ইয়াৰ মাজৰ পাৰ্থক্যটো মই কৈ দিছোঁ শুনক। যিসকল বি থাকে তেখেতসকল আমাৰ বেটেলিয়ন পাৰ্টি দেখিছে, যেনেকে বেটেলিয়ন পাৰ্টি আছে, এই হাতীয়াৰ লৈ পিনি ডিউটি কৰে। বেটেলিয়ন পাৰ্টিক কিবা কয় কণ্ট্ৰল কৰে কামাণ্ডেণ্টে। তাৰ পাছতে হ'ল যিখিনি ইউ বি থাকে, সেই ইউ বি খিনিক কণ্ট্ৰল কৰে কোনে, মানে কাৰ আণ্ডাৰত থাকে, SP আণ্ডাৰত থাকে। তো কথাটো এনেকা, তো কিবা এটা অপাৰেশ্যনত গ'ল বা কিবা এটা দুৰ্ঘটনা ঘটিলে কোনোবা জেগাত, সেই ঘটনা জেগাত গৈ পিনি দুৰ্ঘটনাস্থলীত যিখিনি মানুহ বা যান বাহন আদি গৈ পিনি সেই বেটেলিয়ন পাৰ্টিয়ে গৈ পিনি তাৰ পৰা আনিব, অনাৰ পাছতে যিখিনি আমাৰ ইউ বি মানুহ থাকে, সেই ইউ বি মানুহসকলে সেই বস্তুবিলাক লিখা মেলা কাম কৰে। কথাটো বুজি পাইছে? যেনেধৰণে থানাবিলাকত গ'লে মানে এজন ইউ বি মানুহ বহি থকা দেখা পাব, তেখেতে সেই কেছ চেছসমূহ লিখা মেলা কৰে, কিমান ছেকশ্যন কিমান ধাৰা কি লাগিব তেখেতে সেইবোৰ লিখা মেলা কৰে। কিন্তু বি কাম হ'ল অকল সেই ইউ বি জনৰ, মানে কেতিয়াবা এনেকুৱা হয় যদিহে OC IC এনেকে নাথাকে, বা SI নাথাকে বা ASI নাথাকে, তেনে ক্ষেত্ৰত তেনেকুৱা সময়ত এজন ইউ বি মানুহে সেই বি পাৰ্টিটোক কামাণ্ড দি পিনি কামসমূহ চলাব পাৰে। তো কথাটো গম পালে যে এজন ইউ বি মানুহ থাকিলে মানে এটা প্লাটুন, প্লাটুন নহয়, মানে এটা টিম, এটা ধৰি লওক 20জনীয়া টিম বা 6জনীয়া টিম বা 4জনীয়া টিম, এটা সেই টিমটোক মানে সেই এজন ইউ বি মানুহে কামাণ্ড দি পিনি কাম চলাই থাকিব পাৰে। সেইটো গম পালে? আৰু ইয়াৰ পাছতে হ'ল যিসকল আমাৰ বি মানুহ থাকে, বি মানুহখিনিয়ে অল আছামত আপোনাৰ ধৰি লওক যিকোনো বিভাগত যাব পাৰে, নাৰ্ছিং হওক, ইলেক্ট্ৰিচিয়ান হওক, ড্ৰাইভাৰ পদৰ হওক। কিন্তু এটা কথা চাব গ'লে এইবাৰ ড্ৰাইভাৰ পদৰ এনেকে ডাইৰেক্ট নিযুক্তিও আছে। ইয়াতে মই এতিয়া মোৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা কথা কৈছোঁ, মই যিহেতু মই ড্ৰাইভিঙৰ কৰি থাকোঁতে বহুত মানুহ লগ পাওঁ, তেখেতসকলো GD মানে বি মানুহে হয়। তেখেতসকলে মানুহবিলাকে আহি পিনি ড্ৰাইভিং মানে যদিহে কৰিব জানে তেনেহ'লে ধুনীয়াকৈ গাড়ী চলাই থাকিব পাৰে বা ৰাইডাৰ পাৰ্টিত যাব পাৰে, নিজৰ ইচ্ছাৰ কথা। আৰু তাতে হ'ল ইয়াত এটা ভাল কথা কি হয়, ডিপাৰ্টমেণ্টেলি এক্সাম হয়, ধুনীয়াকৈ ভিতৰে এক্সামসমূহ দি প্ৰমোশ্যন ধুনীয়াকৈ হৈ গৈ থাকে। কিন্তু এটা এই ফৰেষ্ট ডিপাৰ্টমেণ্টত এনেকৈ মানে ডিপাৰ্টমেণ্টৰ ভিতৰত এক্সাম হোৱা দেখা নাই। আৰু ইয়াত মানে যিসকল ড্ৰাইভাৰ থাকে, যিখিনি ড্ৰাইভাৰ, সেই ড্ৰাইভাৰখিনি কোনো ধৰণৰ প্ৰমোশ্যন নাথাকে। আৰু যিখিনি ড্ৰাইভাৰ কনষ্টেবল থাকে সেইখিনি প্ৰমোশ্যন হ'ব, কিন্তু যিখিনি ডাইৰেক্ট ড্ৰাইভাৰ সেইবিলাকৰ প্ৰমোশ্যন নাথাকে।
কিন্তু পে স্কেল সেইবিলাক বাঢ়ি বাঢ়ি গৈ থাকিব আৰু চাকৰিটো থাৰ্ড গ্ৰেডৰ। সেইটো কথা গম পালে, ক্লিয়াৰ হ'ল। ইয়াৰ পাছত আপোনালোকে জনক আপোনালোকৰ ৰানিং সময়ত কিমান সময় লাগিছে। আৰু এটা কথা মনত বান্ধি ৰাখক আপোনালোকে যে জীৱন মানে সংগ্ৰাম। ভালকৈ মনটো আপুনি স্থিৰ কৰক, এইকেইদিন কষ্ট কৰক, অলপমান কষ্ট কৰক, যাতে মা দেউতা মুখত হাঁহি বিৰিঙাব পাৰে, তাৰ প্ৰতি আপোনালোকে যত্ন লওক। এনেকুৱাকে দৌৰক ইমানে কষ্ট কৰক আপোনালোকে যাতে বিচৰা যিটো মানে যেনেকে আপোনালোকে বিচাৰিছে, আশা সপোন দেখিছে, সেই সকলোবিলাক যাতে দিঠকত পৰিণতি হ'ব হয় খুব কম দিনৰ ভিতৰত, তেনেকৈ ধৰক। যদি পোষ্ট বেছি নাই, তাতো এনেকুৱা ধৰণৰ কিছুমান হ'ব। সকলোকে এতিয়া মই ক'বলৈ বিচাৰিছো, সকলোৱে চেষ্টা কৰক। হয়তো সকলো কাৰণে নহ'ব পাৰে, এইটো 600 পোষ্ট বা এতিয়া কিমান পোষ্ট আহিছে, 600 এনেকে ধৰিলে 1200 পোষ্ট আহিছে। তাতে আৰু কাষ্ট ৱাইজত ভাগ কৰিছে বা ডিষ্ট্ৰিক্ট ৱাইজত ভাগ কৰিবলৈ আছে, তেনেহ'লে চাব গ'লে বেছিখিনি পোষ্ট নাথাকে। গতিকে আপোনালোকে দৌৰক এনেকুৱাকে দৌৰক যাতে আপুনি প্ৰায় 6-7 জন ল'ৰাক কাটি পিনি আপুনি আগবাঢ়িব পাৰে। ইয়াৰ পাছত কথাটো হৈছে কি, ইণ্টাৰভিউ জেগাত যেতিয়া আপোনালোকে উপস্থিত হ'বগে, আপোনালোকে প্ৰথম গ্ৰুপতে দৌৰে না ছেকেণ্ড গ্ৰুপতে দৌৰে, সেইটো আপোনাৰ ওপৰত কথা। কিন্তু যে মোৰ লগৰজন আহি থাকক, মইতো প্ৰথমতে সোমালো, যে মোৰ লগৰজন আহক, তাৰ লগত একেলগতে গৈ দৌৰিমগে, এনেকে বুলি আপোনালোকে কোনো ৰখি নাথাকিব। মানে কি হয়, তাত যিমানে আপোনালোকে গ্ৰাউণ্ডত গৈ ৰখি থাকিব, সিমানে আপোনালোকৰ ষ্টেমিনাৰ বা ভাগৰুৱা এটা অনুভৱ হয়। গতিকে ভয় চয় নকৰি পিনি আপোনালোকে লগৰজন আহক বুলি ৰখি নাথাকি নিজেই আগতীয়াকে সোমাই যাব। দৌৰিবতো আপুনি অকলে দৌৰিব, দৌৰোতেতো আপোনাৰ লগৰজনে আপোনাক সহায় নকৰে। গতিকে যিমান পাৰে আপুনি অকলে চেষ্টা কৰিব। মানে ইয়াত প্ৰেক্টিচ কৰি থকা মানে বেলেগ বস্তু, প্ৰেক্টিচ কৰা মানে বেলেগ কথা, কিন্তু দৌৰা সময়ত হয়তো আপোনালোকে একেটা গ্ৰুপত নাপাবও পাৰে। গতিকে লগৰজন আহি পোৱালে বুলি আপুনি ৰখি নাথাকিব। সেইটো মানে আমি যোৱা বছৰ মোৰ এইটো অভিজ্ঞতাৰ ফালৰ পৰা কৈছো। আমি প্ৰায় কিবা কয় 1 মিনিটৰ ইফাল সিফাল হোৱাৰ কাৰণে বৰষুণত বোকাত দৌৰিবলগীয়া হৈছিলে। কিন্তু সেই 1 মিনিটৰ আগত বৰষুণ নাছিলে। যদিহে মই তাৰ আগৰ গ্ৰুপত দৌৰিলো হয়, তেনেহ'লে মানে মই হয়তো আৰু ভাল নম্বৰ পালো হয়। কিন্তু ৰখি দিয়াৰ কাৰণে যে লগৰজন আহক এনেকে বুলি মোৰ লগৰটোৱে ক'লে ৰখি দিলো, আৰু ৰখাৰ পাছতে বৰষুণ আহিলে, বৰষুণৰ কাৰণে বোকা হৈ গ'ল ফিল্ডখন। সেইটো এটা মোৰ জীৱনৰ এক্সপিৰিয়েঞ্চ হ'ল, আৰু সেইকাৰণে মই এতিয়া আপোনাক কথাটো ধুনীয়াকৈ বুজাই দিছো। পাছতে আৰু এটা কথা মই কৈছিলো আপোনালোকক, যে গোটেইখিনি ডকুমেণ্ট ধুনীয়াকৈ একাধিক্ৰমে আপোনালোকে জেৰক্স কৰিব, ধুনীয়াকৈ ফটো জেৰক্স কৰি পিনি তাৰ পিছফালে আপোনালোকৰ নাম লিখি দিব, যাতে ডকুমেণ্ট নেহেৰায়। বহুত ল'ৰা ছোৱালী ডকুমেণ্টবোৰ হেৰাইছে। মই গম পোৱা মতে মানে খবৰ পাইছো কিছু ল'ৰা ছোৱালী, যে যিখিনি ছোৱালীৰ এতিয়া ইণ্টাৰভিউ হৈছে, তাৰে সেইদিনাখন 6জনী ছোৱালীয়ে মোক এনেকে মেছেজ কৰিছিল, দাদা কিবা উপায় আছে নেকি জনাব বুলি। তো সিহঁতৰ কিছুমানৰ মেট্ৰিকৰ এডমিট কাৰ্ড, কিছুমানৰ মানে চাৰ্টিফিকেট, মাৰ্কশ্বিট এনেকে থাকি ক'ৰবাত হেৰাইছে বুলি, পৰি আহিছে বুলি কৈছে আচলতে। এতিয়া পাছত পাইছে নাই মই যোগাযোগ কৰিব পৰা নাই। যদি মই সিহঁতক বুদ্ধিবিলাক দিলো কেনেকে কৰিব লাগে, কি কৰিব লাগে। গতিকে এনেধৰণৰ ঘটনা যাতে আপোনালোকৰ লগত নহওক, তাৰে পৰা মই হেৰি কৰি এইটো দিহাৰ দিলো, পৰামৰ্শ দিছো মানে। তো ইয়াৰ পাছত চাব গ'লে যিসকলে SSC পাছ কৰি পিনি ITBP, CRPF, SSB এনেকুৱা বিলাক পোষ্টত গৈছিলে, তো সেইবিলাক ল'ৰাও আহিছে দৌৰিবৰ কাৰণে। তো সেইবিলাক ল'ৰাইও এপ্লাই কৰি থোৱা আছে। সেইকাৰণে এপ্লাই কৰা আমাৰ যিটো মানে এটা মোটা কি কয়, যিটো কিবা কয় মানে কিমান গালে এপ্লাই কৰিছিলে, কিমান ল'ৰা ছোৱালী এপ্লাই কৰিছিলে, সেই বস্তুটো চাব এটা ভয়ানক মানে এটা সংখ্যা হয়। সেইকাৰণে আমি ভয় খাব নালাগে। সেই চেন্ট্ৰেলত চাকৰি থকা ল'ৰাখিনিৰ প্ৰতি মোৰ এটা অনুৰোধ, যিসকল ল'ৰাই এইবাৰ নতুন মানে কি কয় চাকৰি পাবৰ কাৰণে দৌৰি আছে, কৰি থকা সকল নহয় আচলতে, যিখিনি পাবৰ বাবে ভৰ্তি হ'বৰ কাৰণে অহৰহ চেষ্টা কৰি পিনে ৰাতিপুৱা গধূলি দুপৰীয়া চেষ্টা কৰি পিনি ইণ্টাৰভিউ দিবৰ কাৰণে যত্ন কৰি আছে, তেখেতসকলৰ ৰাস্তাত আপোনালোকে মানে কি কয় পঠালি নিদিব। যিহেতু চাকৰি কৰি আছে, ITBP হওক বা SSC আণ্ডাৰত আপোনালোকে যিখিনি মানে ভৰ্তি হৈছিলে, ITBP, SSB, CRPF, অন্যান্য বহুতো এনেকুৱা ধৰণৰ হেৰি আছে। তো সেইবিলাক ল'ৰাই আহি পিনি এতিয়া আছাম পুলিচত দৌৰিবৰ কাৰণে আহি থকাটো মই দেখা পাইছো। গতিকে আপোনালোকৰ প্ৰতি এটা অনুৰোধ, যাতে কোনেও আহি পিনি সেই কাট অফ খিনিৰ ওপৰত মানে হাই কাট অফ যাবৰ কাৰণে হেৰি কৰি নিদিব। তো যিখিনিয়ে চাকৰি নাই পোৱা, তো তেখেতসকলে হয়তো আপোনাৰ কাৰণে বা আপোনাৰ নিচিনা 2-এজনৰ কাৰণে বহুত ল'ৰা আৰু পিছ পৰি যাব পাৰে। কাৰণ আপুনি গম পাই গ'ল আগতে ইণ্টাৰভিউ দিয়া যিটো এটা টেকনিক থাকে, যিটো মানে ক্ৰিটিকেল আপুনি গম পাই গ'ল, আৰু এটা জোচ থাকিব ন, যিহেতু আপুনি অলৰেডি এটা জব কৰি আছে, গভৰ্ণমেণ্ট জব, চেন্ট্ৰেল গভৰ্ণমেণ্টৰ জব কৰি আছে, সেইটো জোচত আপুনি দৌৰি দিব। কিন্তু ইয়াত যিসকল নতুনকৈ চাকৰি পাম বুলি আশা কৰি দৌৰি থাকিব, তেখেতসকল আপোনাৰ কাৰণে মানে কি হ'ব, বঞ্চিত হ'ব চাকৰিৰ পৰা। গতিকে সেই কামটো নকৰিব, যিহেতু আপুনি চেন্ট্ৰেলৰ চাকৰিটো নেৰে। আৰু যদি চেন্ট্ৰেলৰ চাকৰিটো আপুনি এৰিবলৈ আছিলে, তেনেহ'লে আপুনি সেই আছাম পুলিচৰ কি কয় তাত ভৰ্তি কিয় আছিলে? তাতো আপুনি SC হওক বা ST যিটো কাষ্টৰ মানুহ হয়, তাৰ এটা পোষ্ট আপুনি খাই দিছে ধুনীয়াকৈ। সেইবোৰ কাম নকৰিব, ভালকৈ থাকক, তাতে য'ত আছে যেনেকে আছে ভালকে আপোনাৰ কামবিলাক কৰি যাওক, ভাল হ'ব।
আৰু যিখিনি নতুনকৈ ইণ্টাৰভিউ দিছে সেইসকলক আপোনালোকে উৎসাহ দিয়ক, খালি উৎসাহ দিয়ক যাতে সিহঁতৰ আৰু মানে পটককৈ এই বিচৰাৰ যিখিনি মানে সপোন দেখি আছে সেই সপোনখিনি সোনকালে দি থবলৈ আনিব পাৰে। আৰু পুনৰবাৰ কৈছোঁ সকলোলৈ যে মন ভাঙি নিদিব, সকলোৱে ভালকৈ জোৰ দিয়ক। দিন চমু চাপি আহিছে যদিও মানে জোৰ দিয়ক, দিনে নিশাই আপোনালোকে ফিল্ডত মানে কি কওঁ আৰু কিছুমান ল'ৰা আছে এতিয়া ফ্লিপকাৰ্টত কিছুমান ল'ৰা এনেকৈ দিনত হ'লে মানে কাম কৰে, ৰাতি হ'লে দৌৰে। মই দেখিছোঁ, সেইখিনি মই দেখিছোঁ, বহুত জেগা ঘূৰিছোঁ, বহুতৰ লগত কথা পাতিছোঁ। তো সেই মৰ্মে মই আজি ভিডিঅ'টি বনালোঁ। আৰু বহুত দিন ভিডিঅ' বনাব পৰা নাছিলোঁ, আচলতে মই অলপমান নেটৱৰ্ক নোপোৱা জেগাত আছোঁ, য'ত নেকি নেটৱৰ্কৰ কাৰণে মই ভিডিঅ' আপলোড দিব নোৱাৰিছোঁ। তাৰ কাৰণে সকলোৰে ওচৰত ক্ষমা কৰিছোঁ আৰু সকলোলৈ পুনৰবাৰ ধন্যবাদ জনাইছোঁ। অল দ্য বেষ্ট দিছোঁ মোৰ ফালৰ পৰা। আপোনালোকে ভালকৈ ইণ্টাৰভিউসমূহ দিয়ক আৰু মই কোৱা কথাখিনি আপোনালোকে এফালৰ পৰা কিবা কয় মানে মানি যাব বুলি মই আশা কৰিছোঁ, যাতে আপোনালোকৰ কোনো ধৰণৰ অসুবিধাত নপৰে। আৰু দৌৰা নিচিনা কষ্ট আৰু বেলেগ কাম নাই। দেখাত সহজ লাগে দৌৰাটো, কিন্তু যিটো ভাগৰ বা যেনেকুৱা এটা মানে হেৰি হয় ন কষ্ট, সেই কষ্টটো দৌৰা ল'ৰাজনে অনুভৱ কৰিব পাৰে। যিসকলে ক'ব যে ইমান আৰামত দৌৰিছে, ইমান লাহে লাহে দৌৰি আছে, কিন্তু সেইবিলাক মানুহবোৰ কথা বুজি নাপায়। গতিকে দহাই 10টা কথা ক'ব, আমুকে দৌৰিব পাৰে, আমুকে দৌৰিব নোৱাৰে, সেইবোৰ নহয়। আপোনাৰ লগৰজনে আপোনাতকৈ বেছিকৈ দৌৰিব পাৰে, কিন্তু আপোনাৰ নিচিনা পঢ়া নলেজটো হয়তো তাত নাথাকিব পাৰে। আপুনি দৌৰত নামা বেছি উঠাই দিলে, আপুনি তাৰ পাছত আপোনাৰ লগৰজনে কি কৰিব, পঢ়াত নামা বেছি উঠাই দিব। সেইকাৰণে সকলোখিনি ক্ষেত্ৰতে আপোনালোকে অলপমান পাৰ্গত হ'ব লাগিব। ভালকৈ জোৰ দিয়ক, পঢ়াটো জোৰ দিয়ক, দৌৰাটো জোৰ দিয়ক, যাতে মই দৌৰ ৰখাই পিনি পাছত পঢ়িবলৈ থ'ম বুলি এনেকৈও নথ'ব। আৰু অনুমানিক আমি এতিয়া জানিব পাৰোঁ ডিচেম্বৰ লাষ্ট উইক বা ছেকেণ্ড উইক মানে আছাম ফৰেষ্টৰ আৰু নতুনকৈ পোষ্ট ওলাব, তাৰ কাৰণে বিজ্ঞাপন মুকলি হ'ব বুলি আমি মানে খবৰ পাইছোঁ। গতিকে আপোনালোককো পুনৰবাৰ অনুৰোধ জনাই মানে একেবাৰে খবৰটো দিলোঁ। গতিকে পুনৰবাৰ ধন্যবাদ জনাইছোঁ সকলোকে মোৰ ভিডিঅ'টি আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাই থকাৰ বাবে। আৰু অহা কাইলৈ বা খুব কম দিনৰ ভিতৰতে মই আৰু ড্ৰাইভিং ৰিলেটেড কিছুমান ইঞ্জিনৰ বিষয়ে মই ভিডিঅ' বনাই আনিম ধুনীয়াকৈ। আৰু বহুত লাইক কৈছে ছিগনেলৰ ওপৰত ভিডিঅ' দিবলৈ, মই দেখাই দিম আপোনালোকক, টেনশ্যন নল'ব। প্ৰথম কাম আপোনালোকে ৰানিংটো কোৱালিফাই কৰক। বালিখিনি অলপ আগত দি দিয়া, ইয়াত নপৰে আহি। Let's go. Yo, I'm like an addict, do I gotta have it. I ain't even playing, got a really bad habit. If it moves, gotta grab it, fuse like a magnet. Lose, won't have it till I'm doomed in a casket. I ain't playing, got a weird mind. If you work 8 hours, I'ma work 9. If the shit tastes sour, you should taste mine. I'ma stay in power for a long time. Get up, nah I ain't a quitter. Toss me the ball, I'm a really big hitter. Big picture, I'm a straight killer. Rising the song to the highest bidder. Got juice, got gas, I'ma move fast. New shoes, new tracks, like who's that? I'm new, come back better than last. Yeah, it's a new me, never gonna look back. Never gonna look back. Cause damn, I was built to last. You move slow and I move fast, and that's facts. Only I can make a change. Slowly take a step today. I will never be the same. Cause that's what it takes. Pieces is a form of art. I'm never gonna look back. Cause damn, I was built to last. You move slow and I move